নমস্কাৰ বন্ধুসকল, কেনে আছে? লকডাউনৰ মাজত পুনৰ আপোনাৰ মাজলৈ আহি আছোঁ এটি ধুনীয়া ভিডিঅ'লৈ। গম পাইছে, মহামাৰীৰ ৰূপ লৈছে কৰোণাই। সমগ্ৰ দেশেই স্তব্ধ হৈ পৰিছে। তো বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, চৰি। তো আজি আপোনালোকৰ বাবে এটি ধুনীয়া ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে PKSMS Vlog ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। নিশ্চয় ভাল পাব। কেনে পালে কমেণ্ট কৰি জনাব। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কবিতাৰ শিৰোনাম মহাৰূপী কৰোণা। কৰোণা, সমগ্ৰ দেশতেই তুমি বিয়পি পৰিছা। তোমাৰ কাৰণেই সমগ্ৰ দেশ আজি স্তব্ধশীলতা। ক'ত জানো হেৰাই গ'ল আজি দেশৰ মান। চাৰিওফালে নীৰৱতা, তথাপিও সকলোৰে মুখত তোমাৰেই বতৰা। তোমাৰ বাবেই আজি হেজাৰ লোক চিৰকাললৈ শুই পৰিছে সেই চিকিৎসালয়ৰ বিচনাত। তোমাৰ জানো অলপো দুখ নালাগিল? সুখ দুখৰ মাজত জীয়াই থকা সেই পৰিয়ালটোত, উন্নয়নৰ পথত থকা সেই দেশখনৰ পৰিৱেশটোত সুখৰ ছাঁ নমাই আনিবলৈ তুমি দেখোন আজি মহামাৰীৰ ৰূপ লৈছা। সকলোতেই বিয়পি পৰিছা। শতজন লোকৰ কষ্টক তুমি বিফল কৰিলা। তুমি বাৰু কিয় ইমান নিষ্ঠুৰ হ'লা? বহু লোককেই তুমি সজাগ কৰালা, তথাপিতো চলিয়েই থাকিল তোমাৰ সেই ধ্বংসলীলা। সমগ্ৰ দেশতেই চলিও আছে আজি তোমাৰ এই ধ্বংসলীলা। এটা কথা সঁচা, আজিও বহু লোক অসজাগ। তেওঁলোকেই নমাই আনিব সুখৰ ছাঁ। বুজিবৰ হ'ল, সজাগ হ'বৰ হ'ল, কৰোণাক ধ্বংস কৰিব হ'ল। বন্ধুসকল, নদী মাথো বয়, কালৈকো নৰয়, বাধা দি ৰাখিব কোনে? সঁচাকৈ নদী গতিশীল, সময়ো গতিশীল। ই কাৰো বাবে ৰৈ নাথাকে। এতিয়াও সময় আছে বন্ধু, সজাগ হোৱা, নহ'লে আমাৰ মৃত্যু নিশ্চিত। সেয়া যে সঁচা। তুমি নিশ্চয় এটা কথা জানা, এটোপ দুটোপ পানীৰে এখন সাগৰ হয়। অলপ অলপকৈহে কৰোণায়ো হেজাৰ লোকক ধ্বংস কৰে। সাৱধান হোৱা। শতজন লোকে আজি নিজৰ প্ৰাণৰ কথা নেওচি কৰোণাৰ সতে যুঁজ দিছে। আহাচোন তেওঁলোকক সাহস দিওঁ, আমিও যুঁজ দিব পাৰিম। নিজকে ঘৰত আবদ্ধ কৰি ৰাখোঁ, সুৰক্ষিত থাকোঁ। অনাকামত বাহিৰলৈ নাযাবচোন। গম পাইছোঁ, নিশ্চয় আপোনাৰ আমনি লাগে নহয় জানো? লাগিব, সেয়া নিশ্চয়। কাৰণ ব্যস্ততা জীৱনৰ মাজত যদি অব্যস্ততা হৈ থকা হয়, সেইবাবে কি কৰিব জানে? শুনক, আপোনাৰ ব্যস্ততা জীৱনৰ বাবে আপোনাৰ ঘৰৰ সকলো লোককে সময় দিব নোৱাৰে। সেইবাবে এতিয়া আপোনজনৰ লগত অলপ সময় পাৰ কৰকচোন। আপোনাৰ বহু প্ৰতিভা আছে, কিন্তু ব্যস্ততা জীৱনৰ বাবে তাক প্ৰচাৰ কৰিব পৰা নাই, নহয় জানো? হয়, ঘৰত থাকি আপোনাৰ প্ৰতিভা প্ৰচাৰ কৰক। আপুনিও হয়তো ধুনীয়া এখন কিতাপ লিখিব পাৰে, হয়তো ধুনীয়া গান গাব পাৰে, বা গান লিখিব পাৰে, কবিতা লিখিব পাৰে, বা অন্যান্য কাম কৰিব পাৰে। এয়া এক সুযোগ। আপুনি আপোনাৰ প্ৰতিভা প্ৰচাৰ কৰক, ঘৰত থাকক, সুৰক্ষিত হৈ থাকক। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আশা ৰাখিছোঁ
ভিডিঅ'টো চাই নিশ্চয় ভাল পালে কেনে পালে লাইক কমেণ্ট কৰি জনাব দেই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো ক্লিক কৰি মোৰ প্ৰতিটো ভিডিঅ' চাই থাকিব অ'কে বাই বাই